হাই নমস্কাৰ শ্ৰেয়াজ ব্লগলৈ মই মুনমুনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্লিজ মোৰ চেনেলটো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি মই মাহঁতৰ ঘৰলৈ আহিলোঁ এয়া মই আৰু শ্ৰেয়া আগফালে বহি আছোঁ বিচনী মাৰি মাৰি খুব গৰম দিছে সেয়ে দুইজনী আগফালে আমি বহি আছোঁ তাই খেলি আছে আৰু মই ওচৰতে বহি বহি চাই আছোঁ আমাৰ ঘৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটোতকৈ ইয়াত মানে প্ৰায়ে বেলেগ আৰু ইয়াত ধৰক মেইন ৰাস্তা গাড়ী চলি থাকে আগফালে বহি থাকিলে মনটোও ভাল লাগে এয়া মানে আৰু ভালেই লাগে আৰু দিয়কচোন এয়া মোৰ মাৰ অকণমানিকৈ বনাইছে আৰু ফুলনি দেখিছে অলপ অলপকৈ লগাইছে মায়ে ফুল ৰুই বহুত ভাল পায় সেইটো কাৰণে অলপ অলপকৈ হ'লেও টাবতে এনেধৰণে ফুল এয়া দেখিছে মৰহিয়ে গৈছে গোলাপ ফুল কিন্তু আগতে তুলি থোৱা ফুল এপাহ মই আপোনালোকক দেখুৱাইছোঁ এয়া চাওক গোলাপ ফুল তাতে বৰষুণ দি আছে বৰষুণৰ টোপালবোৰৰ সৈতে বহুত ধুনীয়া দেখুৱাইছে এইটো ভিডিঅ' আগতে কৰি থোৱা হয় হ'লেও মই আপোনালোকক দেখুৱাবৰ বাবে ইয়াত সংযোজিত কৰি দিছোঁ ফুল দেখিলে এনেও মানুহৰ মন ভাল লাগে কিন্তু সেই ভাল লগাৰ মাজতে আজি মোৰ মনটো খুব বেয়া লাগিছিলে আপোনালোকক বেয়া লাগিছিলে এয়া দেখা পাইছে কি গতি হ'ল আজি আমাৰ ঘৰৰ পৰা ওলাই আহোঁতে গাড়ীখন ফচি গ'ল য'ত কালভাৰ্ট লগাই থৈছিলে আচলতে এই কামটো আৰম্ভ কৰা বহুত দিনেই হ'ল কিন্তু কেলে সম্পূৰ্ণ হৈ উঠা নাই আমি গম নাপাওঁ আজি ধৰক আমি এনেই ওলাই আহিছিলোঁ কাৰণে বাৰু ইমান প্ৰব্লেম হোৱা নাই ওচৰৰ মানুহখিনিয়ে এনেকৈ সহায় কৰিলে আৰু আমাৰ ভাইটি এটাই নিজৰ ডিউটিত থাকোঁতেনো তাৰ গাড়ীয়ে আহি পেলাই আমাৰ গাড়ীখন এনেকৈ উঠালে আৰু তাক বহুত ধন্যবাদ দিছোঁ আমি এয়া আমি মাহঁতৰ ঘৰলৈ গৈ আছোঁ এয়া আপোনালোকে দেখি চাগে গমেই পাইছে মাহঁতৰ ঘৰলৈ আহিছোঁ এয়া মায়ে মাছ ধুই পেলাই ফ্ৰিজৰ পৰা উলিয়াই লৈ গৈছে বনাবৰ কাৰণে মাছ ভাজি আছে এয়া মায়ে আজি মাছৰ টেঙা খাম আমি কিয়নো আজি আমাৰ মামী আহিছে মোৰ ডাঙৰ মামী আৰু ডাঙৰ মামীৰ ল'ৰাটো আহিছে ভালেই লাগিলে তেনেকৈ বহুত দিনৰ মূৰত সিহঁতক লগ পাই এয়া মাছ ফ্ৰাই কৰি আছে এয়া মোৰ পাছৰজনী ভণ্টীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তাই এনেকৈ মাক অলপ সহায় কৰি দিছে বিলাহী কাটি পেলাই এয়া মায়ে চাউল ধুইছে ভাত বনাবৰ কাৰণে এয়া বিলাহী যিহেতু টেঙা জোল বনাব ন সেইটো কাৰণে বিলাহী কাটি লৈছে মায়ে পিঁয়াজ এয়া নহৰু আৰু জলকীয়া এইখিনি মিক্সিত দি পেলাই এটা পেষ্ট বনাই ল'ব সেয়া অকল পেষ্টখিনিতে মানে অকণমান গৰম মছলাহে মাৰি দিছে বোলে বেলেগ একো ইউজ কৰা নাই এয়া দেখিছে আপোনালোকে নিমখ হালধি দি পেলাই তেলত এনেদৰে ভাজি ল'ব লাগিব প্ৰথমতে এইটো মোৰ মাৰ ৰেচিপি হয় মোৰ নহয় যিহেতু মই পাকঘৰত সোমোৱা নাই মায়ে বনাই আছে সেইটো কাৰণে মই আপোনালোকক দেখুৱাইছোঁ মাক জীয়েক একে আৰু দিয়কচোন এয়া মাছ ভাজি পেলাই থৈছে এয়া আলু অলপ বইল কৰি লৈছিলে সেই বইল কৰা আলুখিনি তাতে মোহাৰি দিছে এয়া অলপ ৰঙচুৱা হৈ তেলখিনি বিৰিঙি যোৱালৈকে সেনেকৈ অকণমান ভাজিব লাগিব এয়া ভাজি অলপমান গৰম পানী দি তাতে মাছখিনি দি দিছে উতল আহিবৰ বাবে এয়া দেখিছে আপোনালোকে গেছটো ফুল দি পেলাই ফুলকৈ ৰাখি পেলাই যিটো তাৰপিছত এনেকৈ উতল আহিবলৈ দিব লাগিব এয়া উতল দেখিছে আপোনালোকে ধুনীয়াকৈ উতলি গৈছে মাছৰ টেঙাৰ জোল এয়া মায়ে বনাই আছে এয়া ধুনীয়াকৈ এনেকৈ এয়া মাছৰ টেঙা বহুদিন খোৱা নাছিলোঁ আজি খাই বহুত ভাল লাগিলে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে এনেকৈ গৰমত ভাল লাগে এনেকৈ 5 মিনিটমান ঢাকন দি ৰাখি পেলাই ৰেডি হৈ যায় তাৰপিছত আমি আৰু ভাত পানী খালোঁ এয়া আচলতে আজি যিহেতু শনিবাৰ লকডাউন আছিলে সেইটো কাৰণে আজিও মাছ আছিলে মায়ে জিকায়ে মাছে বনালে এয়া দেখুৱাইছোঁ আপোনালোকক আজি মোৰ ব্লগত ইমানেই আছিলে আৰু
এইখিনিয়ে কথা। প্লিজ আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু সকলো কৰোণা মহামাৰীয়ে যেনেকুৱাকৈ মানে মানুহৰ মাজত এটা মানে ভয়ানক পৰিস্থিতি সৃষ্টি কৰিছে, সেয়ে ঘৰতে থাকিব, ওলাই নাযাব। সৰু ল'ৰা ছোৱালীকো ওলাই যাবলৈ নিদিব, বয়সস্থ মানুহকো ওলাই যাবলৈ নিদিব। কিবা দৰকাৰত ঘৰৰ পৰা ওলাই গ'লেও আপোনালোকে আহি ভালদৰে হাত ভৰি ধুই কাপোৰ কানি খুলিহে ভিতৰলৈ সোমাব। পৰাপক্ষত চেনিটাইজাৰটো হাততে ৰাখিব আৰু এনেই ওলাই ঘূৰি ফুৰিব নালাগে। বজাৰলৈ কিবা দৰকাৰ হ'লেহে আপোনালোক যাব। আজিলৈ মই সামৰিলোঁ। ধন্যবাদ।